হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ হাজিৰ হৈছোঁহি। এতিয়া আমি গৈ আছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ যিখন কাৰ্যালয়, মুখ্য কাৰ্যালয় PMO অফিচ, সেই অফিচৰ ফালে। তাতে অলপ চাই চিতি তাৰ পৰা লাহে লাহে আমি আৰু বেলেগ ফালে যাম। তো এতিয়া আমি গৈ আছোঁ প্ৰধানমন্ত্ৰী অফিচৰ ফালে। আহি পামেই অলপ পিছতে প্ৰধানমন্ত্ৰীৰ অফিচখন। তো প্ৰাইম মিনিষ্টাৰ অফিচখন অলপ চাওঁচোন। ফাৰ্ষ্ট টাইম আহিছোঁ যেতিয়া দিল্লীত, চাই লওঁচোন কেনেকুৱা কি আছে। বলকচোন বন্ধুসকল, কি হয়। এতিয়া গৈ আছোঁ প্ৰাইম মিনিষ্টাৰ অফিচ। এয়া চাই আছে আপোনালোকে, ৰাষ্ট্ৰপতি ভৱনৰ ইফালে আৰু কিবা কিবি ভৱন আছে, একো ধৰিব পৰা নাই। এয়াৰফৰ্চৰ ভৱন, এয়াৰফৰ্চৰ। এটা PMO অফিচ, প্ৰধানমন্ত্ৰীৰ অফিচ হয় এইটো। প্ৰধানমন্ত্ৰীৰ অফিচত এটা ফটো চটো লৈ কেনে যাব লাগিব চিকিউৰিটিকে চাত। এইটো প্ৰধানমন্ত্ৰীৰ অফিচ। ফটোশ্বুট হৈ গ'ল। হোৱাৰ পিছত এতিয়া আমি আকৌ যাম লালকিল্লা, জামা মছজিদ আৰু যিবিলাক আছে যন্তৰ মন্তৰ। এইটো এয়াৰফৰ্চৰ হেডকোৱাৰ্টাৰ হয়, এয়াৰফৰ্চৰ হেডকোৱাৰ্টাৰ। তো এইফালে ল'ব লাগিব, মানে ঘূৰি শেষ নহ'ব আৰু। কালিতো যাব লাগিব ন, ঘূৰি শেষ কৰিব নোৱাৰিলোঁ আৰু মানে। তো আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী চাহাব ইয়াতেই অফিচ, তাত ইয়াতেই থাকে দেখুৱালোঁ। ইয়াৰ পিছত আৰু যাবলগীয়া ফুৰিবলগীয়া আৰু আছে, চাই থাকিম, গৈ থাকিম, আহি থাকিম। তো এতিয়া মানে বহি বহি ঘূৰি আছোঁ। তো ভাল, ডাঙৰ গাড়ী চাড়ী ল'লে মানে প্ৰব্লেম হৈ যায়। হেমন্ত বিশ্ব শৰ্মা DGP আহে ইয়াতে। প্ৰধানমন্ত্ৰীৰ অফিচ, ৰাষ্ট্ৰপতি ভৱন আৰু সাংসদ ভৱন সকলোখিনি চালোঁ। চাই কেনে এতিয়া যাওঁগৈ বেলেগ লালকিল্লা চালকিল্লা চাবলৈ। তো মোৰ পিছতে আছিলে সংসদ ভৱন, পাৰ্লিয়ামেণ্ট, ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। তো চালোঁ, ভাল লাগিলে। কেতিয়াবা আহিব পাৰিম নে নাই নাজানো, কিন্তু চব চাই গ'লোঁ আৰু মানে দুচকুৰে। ইমান দিনতো টিভিতে চাই আছিলোঁ, আজি নিজ চকুৰে চালোঁ, নিশ্চয় ভাল লাগিলে। এইটো কিবা গেট চেট বহুত বিভিন্ন ধৰণৰ গেট আছে, গেটেদি সোমাই আহিলোঁ। এতিয়া যাওক লালকিল্লাৰ ফালে, আৰু আপোনালোকে মোৰ ব্লগৰ লগত থাকিবচোন। ধন্যবাদ। তো ফাইনেলি আহি গ'লোঁ ৰেড ফৰ্ট, লালকিল্লা। আপোনালোকে চাই আছে লালকিল্লাৰ ভিউবিলাক। এতিয়া আকৌ কিছুমান ফটোশ্বুট হ'ব, ফটোশ্বুট কৰি জামা মছজিদৰ ফালে যাম। লালকিল্লা, লালকিল্লা। সেইফালে এটা প্লেন গৈ আছে, খালি সেইটো হৈ যাব। তেতিয়া টিকেট কাউণ্টাৰত টিকেট ল'ব লাগিব, তাৰপিছত এণ্ট্ৰি হ'ব। टिकट घर बुकिंग काउंटर से लाल किला टिकट ले रहा है। देखो किला, इतना दिन तो भाई मोबाइल पे टीवी पे देख के आ रहा हो, आज आंखों के सामने, बहुत अच्छा लग रहा है। ব্লগ কৰোঁতে এটা হিন্দী কওঁতে ময়ো পাহৰি গৈছোঁ যে একচুৱেলি মই অসমীয়া মানুহ হয়, গতিকে মই অসমীয়াত ক'ব লাগিব। দাদাহঁতে টিকেট লৈ আছে টিকেট কাউণ্টাৰৰ পৰা। টিকেট লৈ ইফালে যাম। টিকেট লৈ কেনে লালকিল্লাত এণ্ট্ৰি কৰি পেলাই গোটেইখিনি চাম আৰু ইমান চাব লগা আছে। তো ফাইনেলি আহি গৈছোঁ লালকিল্লাত। লালকিল্লাটো চাব লাগিব। তো ভিতৰত গৈ কেনে দেখুৱাওক কি আছে লালকিল্লাত। টিকেটটো লৈ আহক। টিকেট লৈ অহাৰ পিছত নহ'ল, টুকটুকি লৈ যাব বিচাৰিছিলোঁ, নহ'ল। এতিয়া খোজকাঢ়ি যাব লাগিব লাহে লাহে, উপায় নাই। এইটো হৈছে মেইন এণ্ট্ৰি গেট। এণ্ট্ৰি গেটেদি সোমাই গৈ আছোঁ, উপায় নাই। এনেকৈ আৰু খোজকাঢ়ি যাব লাগিব আৰু। লালকিল্লা, দিল্লীৰ লালকিল্লা চাওঁ আৰু আগত গৈ লাগি আছে।
ইয়াতে টুৰিষ্টও আহিয়ে থাকে দেশ বিদেশৰ পৰা বিভিন্ন পৃথিৱীৰ বিভিন্ন দেশৰ পৰাই মানুহ ইয়াতে আহি থাকে লালকিল্লা চাবলৈ। তো আমি দেশত থাকি আহিব নোৱাৰোঁ, যে নহওক ফাইনেলি আহি গৈছোঁ। এয়া পিছুৱাই গৈ আছোঁ মই, ফাইনেলি আহি গৈছোঁ। বেলিটো ইফালে পৰি আছে কাৰণে ফটোবিলাক ভালদৰে দেখা পোৱা নাযায়। তেনেকুৱা আছিলে। ইফালে আৰু মেলা চেলা লাগি থাকে চব। লালকিল্লা কিনো ক'ম, চাই থাকক আপোনালোকে। লালকিল্লাটো চাই থাককচোন, মই যিমান পাৰোঁ দেখুৱাই থাকোঁ দৃশ্যবিলাক। ভাৰতৰ গৌৰৱ, ইণ্ডিয়াৰ গৌৰৱ, আজি যাৰ কাৰণে দেশ বিদেশৰ পৰা মানুহবিলাক আহি আছে। তো এইবিলাক গৌৰৱ চব লালকিল্লা। গতিকে এইটো চোৱাৰ ভাগ্য হোৱাটো বহুত ডাঙৰ কথা লাগিছে। নেক্সট টাইম দিল্লীত আকৌ আহিব লাগিব, ফুৰিব লাগিব। নতুন অভিজ্ঞতা, নতুন ঠাই, প্ৰথমবাৰ এইবিলাক থাকিবই। বহুত কাৰুকাৰ্য আছে ইয়াতে। মেইন গেট এণ্ট্ৰিটো এইফালে আহি লাগিছিলে, আমি এইটো ছাইডেদি আহিব লাগিছিলে। ওলোটা গেটেদি আহিছোঁ, মুখ্য গেটৰ ফালেদি অহা নাই। এতিয়া চাওক মানুহৰ কিমান মানুহ, বাপৰে চাওক মানুহৰ লাইন চাওক। লালকিল্লা চাবলৈ মানুহেই মানুহ তাৰমানে। এণ্ট্ৰি গেটটো ইফালে আছে, এইটো মেইন লালকিল্লা। ইয়াতে বিভিন্ন ফিল্মৰ শ্বুটিঙো হৈ থাকে, দেখুৱাই থাকে। এইটো মেইন লালকিল্লাত শ্বুটো হৈ থাকে। মেইন লালকিল্লা ইফালে তো লালকিল্লাৰ গেট, মেইন গেট, ভিতৰত সোমোৱা। মেইন গেটত সোমাই আছোঁ, চাই আছে আপোনালোকে। মেইন গেটৰ ভিতৰত কিমান মানুহ, মানুহেই মানুহ হৈ আছে, একেবাৰে ভৰ্তি মানুহ হৈ আছে ইয়াতে, পুৰা মানুহ। চাই আছে লালকিল্লাৰ মেইন গেটটো পৰা মানে মানুহেই মানুহ তাৰমানে, আৰু ক'ব পৰা নাই অৱস্থা। ইফালেদি ভিতৰত সোমাম এতিয়া আমি। পুৰা মাৰ্কেট দেখোন ইয়াতে। মিনা বাজাৰ না ভিতৰত? লালকিল্লাৰ মিনা বাজাৰ। লালকিল্লাৰ মিনা বাজাৰত সোমাইছোঁ। এইটো মানে ৰজা বাচ্চাবিলাকৰ দিনত ইয়াতে বজাৰটো লাগিছিলে ন? এই মাৰ্কেটটো মানে এতিয়া ৰৈ গৈছে।
হুম হ্যাঁ হুম ওই জন্য রানীটা মানে কি করতো তারপরে হেল্প করে করতো যে সব কর দিয়ে কাম করতো ভালো করে নিয়ে আচ্ছা আচ্ছা এটা আচ্ছা হ্যালো হ্যালো